ডালচেনি চাহ বনাবলৈ প্ৰথমতে মই চচপেনটোত 1 কাপ পানী গৰম কৰিম দেন তাৰপিছত মই 2 ইঞ্চিমান ডালচেনি এড কৰি দিম এণ্ড এতিয়া আমি কভাৰ কৰি লো ফ্লেমত 5 মিনিটৰ কাৰণে উতলাম অৰ এলছ তেতিয়ালৈকে উতলাব যেতিয়ালৈকে পানী কোৱান্টিটিখিনি অকণমান কম হৈ নাযায় এইটো মই লো ফ্লেমত 5 মিনিট উতলালোঁ আৰু এতিয়া আমি গেছটো বন্ধ কৰি এইখিনি চাকি ল'ম এতিয়া মই এইখিনি চাকি ল'ম এয়া মোৰ চাকা হৈ গৈছে এতিয়া মই টেষ্টটো আৰু অকণ বঢ়াবৰ কাৰণে মই ইয়াত হানি এড কৰি দিছোঁ 1 টেবুল স্পুন মান দেন লেমন জুচ এড কৰি দিম 1 টেবুল স্পুন মান এণ্ড এতিয়া আমি চামুচেৰে এইখিনি ভালকৈ মিক্স কৰি ল'ম এয়া মই ভালকৈ মিক্স কৰি ল'লোঁ এণ্ড এইটো আমাৰ ডালচেনি চাহ ৰেডি হৈ গ'ল